Like a Hellcat. मेरे बदन के কথা এটা ভাবিছো কি এই বজাৰৰ পৰা আহোঁগৈ যাওক বিহু পালেহিয়ে নহয় কি কোৱা এই লকডাউনৰ সময়ত মই বজাৰলৈ যাব লাগে কি কথা ক'বলৈ আহিছা পুলিচৰ মাৰ খাই মই সেই টীকাকৰণ কৰিবলৈ নাই হ'ব দিয়া এইবাৰ এই পিঠা পনা নাখালেও চলিব আপুনিওতো দাৰোগা আছিলে আপোনাকতো চবেই চিনি পায় আপোনাক আকৌ কিয় মাৰিব এই আৰু এটা কথা নহয় মই আপোনাক সেই পুৰণা চোলা এটা থৈ দিছোঁ সেইটোকে পিন্ধি যাব পুলিচৰ চোলা এটা যে আছিল মই ধুনীয়াকৈ জাপি দিছোঁ ইস্ত্ৰি কৰি থৈছোঁ সেইটো পিন্ধি গ'লে একো নকয় যাওক কি ক'লি বাপেৰে সতে মোক পুলিচ দাৰোগা বুলি চিনি পাব মই যাবলৈ নাই পুলিচৰ মাৰ খাবলৈ তাই নাযাওক কিয় আৰু নহ'লে পুতেৰক কঠীয়া কথা ক'বলৈ আহিছে পুলিচ বুলি চিনি পাব মই আকৌ সেই তাক নপঠাওঁ বুলিহে ভাবিছিলোঁ বেঙাটো আপুনি যদি নাযায় এতিয়া মই সোণকে পঠিয়াবই লাগিব সোণকে পঠিয়াম আৰু আপোনাক সেই দাৰোগা চোলাটো আছে নহয় কেতিয়াবাই মই থৈ দিছিলোঁ সেইটোকে তাক পিন্ধাই পঠিয়াম নে কি কৰে যি কৰ বৰ মুঠৰ ওপৰত মুখ কৰি নাথাকিবি পিঠা খোৱাৰ খক লাগিছে জিনিগা বা কি জাতৰ মাইকী মানুহ কি ক'ৰবাত চুৰ কৰিবলৈ গৈছিলি নেকি নাই এই খলপা খলপকে চুলি সোপা কোনে কাটিব মোৰ ল'ৰা হৈ তই এই কাট মাৰিবলৈ আহিছ যাচোন তই যা যা কি নাই দেই ভাত দে বুলি অ' মাৰ মাৰ কি হলো মোক ভাত দে ভোক লাগিছে দিম দে তই ভাত খাই পেলাই বজাৰলৈ যাব লাগিব কিয় মোক পুলিচে মাৰিব নেমাৰে মই কিবা এটা কৰি তোক দিম নহয় তই কিয় ভয় কৰিছ শুন কি কৰি আছ তই এইটো পিন এইটো লগত আৰু কি পিন্ধিম আৰু ঐ তই এইটো পেণ্ট পিন্ধি থকা নাই জানো এইটো তাকে পিন্ধি যা ভয় চয় নকৰিবি পুলিচে কিবা ক'লে কবি বুলি আমাৰ দেউতাও দাৰোগা আছিল এইটো দেউতা চোলা এইখন মাৰি যাবি মাস্কখন আৰু এয়া এইটো পইচা ল তিল বৰা চাউল আৰু শাক পাচলি কিবা লৈ আহিবি বাপেৰ নিচিনা নহবি ভয়া তোৰ যা পুলিচৰ মাৰকেইটা খাই আহগৈ পিছে পিঠিত তেল সানি লৈছ নে না যা ভয় খুৱাই দিয়া কলোৱাটো হেই হেই এই বেপাৰী আহিলে মাছ কেইটামান ল'বচোন বহুত দিন মাছ খোৱা নাই এই আজি মই বাৰীৰ পৰা বিলাহী কেইটামান আনোগৈ আপুনি বেপাৰী আহিলে ল'ব ল'বগৈ খকে ধৰক এই মানুহে নাখাই নবৈ মৰিবলগীয়া হৈছে আৰু তাই কৈ মাছ খাওঁ মাংস খাওঁ খক লাগিছে ভঁৰালত ধানকেইটা আছেতো চাউলৰ ভাত খাই খাই একেবাৰে তেল বাঢ়ি গৈছেগৈ এই দেখা নাই এই কৰোণাই গোটেইখন মহামাৰীয়ে ব্যাপক্ত হৈছে এঘৰ মানুহে এসাঁজ খাই ইসাঁজ কেনেকে খাব চিন্তা তাই মাছ মাংস সোপা কেনেকে গিলিব সেইটোৰ চিন্তা কথা ক'বলৈ আহিছে হেৰি এই কৰোণাজনীয়ে যে ইমান মানুহৰ ডিঙি চেপি মাৰিছে মঠ মন্দিৰতো থাকে বোলে ধৰ্ম অনুষ্ঠানবিলাকতো থাকে মই আজি দুদিন গৈ গোসাঁই ঘৰলৈকে যোৱা নাই এই মূৰ্খ এই গোসাঁই ঘৰত বন্তি দিবি এই নামঘৰ মছজিদ এইবিলাকত গৈ পেলাই যাতে থুপ খাই খাই বহি নাথাক ঘৰৰ গোসাঁই ঘৰটো বন্তি দিয়া নাই এই এটা কাম কৰ এই মোৰ ATM কাৰ্ডখন লৈ ATM কাৰ্ডখন আন এই 200 ঘৰ মানত বস্তু বিলাব লাগিব যা হেৰি টোপনিখন চা এইখন এতিয়া লওক হেৰি নহয় মই কথা এটা ভাবিছোঁ কিনো এই আহিনী বাইদেউক আৰু বুবু মাতি দিওঁ মই টোপোলা দুটা বান্ধি থৈছোঁ মই দেখোন বজাৰলৈ যোৱা নাই তই টোপোলা ক'ত বান্ধিলি চাওঁ তোৰ টোপোলাকেইটা আনচোন
এই মাঘৰ বিহুতে বনাবলৈ অনা চাউল আছিল নহয় আকৌ যোৱা মাহত দাইল আনি থোৱা আছিল এয়া চাউল এয়া আৰু যোৱা মাহত দাইল অনা এয়া দিম বুলি ভাবিছোঁ ঐ এয়া টোপোলা বান্ধিছ হা ঐ তোৰ বাপেৰৰ ঘৰৰ পৰা দিব হা বাপেৰৰ ঘৰৰ পৰা দিব বা মোৰ টকাৰে মইহে দিম থ তোৰ টোপোলা অতৰা ইয়াৰ পৰা হা দাৰোগা বুলি এই গাঁওখনত মোৰ এটা নাম আছে তই নামটো শেষ কৰিবলৈ ওলাইছ ঐ কাক কি দিব লাগে মই দিম টোপোলা সোমোৱাটো টোপোলা সোমোৱা কথা ক'বলৈ আহিছে চালা ভিক্ষাৰী জাত তইনো কি কল কৰিবলৈ গৈছিলি হেই এনেকে যে মাৰটো খাব লগা হ'ল তই কি হলো কোনে মাৰিল কি হলো এইবোলো ক'লা পৰি আছে কি হলো আই কি হল ক'ত লগ পালা মই আহিছিলোঁ আপোনালোকৰ ঘৰলৈ বাইদেউ কালিৰ পৰা চাহ অকণো খাবলৈ পোৱা নাই চাহপাত চেনি অকণো নাই মই বোলো আপোনালোকৰ ঘৰতে চাহকাপ খাওঁ আকৌ চাহপাত চেনি অকণো লৈ যাওঁ আকৌ মোক বজাৰলৈ যাবলৈ ভয়তে যোৱাই নাই নহয় তাৰপিছতে মই তাক দেখিছোঁ এই বাটতে সি চিঞৰি চিঞৰি কানি কানি আহি আছে মই সেই গৈ পেলাই সেইখিনিৰ পৰা থাপ মাৰি ধৰি তাৰপিছতে গম পালোঁ এই সি বোলে সেই গোলটোৰ ভিতৰতো নাই আকৌ সেই মুখৰ খোপা কানিখনো বোলে মাৰি যোৱা নাই সেইকাৰণে বোলে তাক পিটিছে মই সেই খোপাটো দি পঠিওৱা নাছিলো তই মাৰি যা বুলি পেলাই কি কথা এই বাপেকডালে ভয়তে নগ'ল চাচোন নিজে পুলিচৰ মানুহ আৰু কাম পঠিয়াই দিছে বেঙা ল'ৰাটো জাননে কি থৈ দি মালিচ কৰিছে গাটো এটা দিছে লাগিছে একো নহয় দেউতাক চাবনি গাটো ধুই পেলাগে কালি ৰাতিপুৱা মই ঘৰতে নাই মই বাছা ঘৰতে আছোঁ হয় নেকি বাছা ঘৈণীয়েকৰ ছোৱালী এজনী হ'ল নহয় এই হওক দে আই হওক হওক মই কি নাম ৰাখিছোঁ জানে সেই কৰোণা কৰোণা ৰাখিছা এই মহামাৰী নামটোকে দিলা নামটোকে দিলোঁ ভাল কৰিছা দিয়া তুমি বহা মই অকণমান চাহ বনাওঁগৈ আৰু কিবা এটাও মই দি পঠিয়াম বজাৰলৈ নোযোৱাকৈ হ'ব তোমাৰ দেই এখেতো আহিব হৈছে চাহত অকণমান মিঠা কমাই দিব হ'ব হ'ব চাহ একাপ মোলৈকো আনিবা হ'ব আহিলা তুমি নব এই ভালে আছা এই আছোঁ বাপৰে বাপ এই এটিএমলৈ গ'লো বোলো এই দুখীয়া মানুহকে ঘৰ মানুহক কিবা অকণমান বোলো বিলাই দিওঁ হা এই চৰকাৰে দিয়া পইচা আছে যেতিয়া হা ভাল কাম এটা কৰোঁ হেৰি নহয় বাপু কথাটো গম পাইছানে নাই কি এই তোমালোকক সেই বেঙা ল'ৰাটোক বজাৰলৈ পঠিয়াইছিলা এই বোপাই ইমান পুলিচে মাৰিলে টিকাটো একে উখহাই পঠিয়াইছে এই সি বোলে সেই বগা গোলটোতো নাই আকৌ মুখত বোলে খোপাকনিখনো নাই হ'ল এই গম পাইছানে বৌ এই জধামূৰ্খজনীক মই কৈয়ে আছো হা যে মানুহ যাব নালাগে এই চৰকাৰখনে এনেই লকডাউন দিয়া নাই নহয় মানুহক যে ঘৰৰ ভিতৰত সোমোৱাই থৈছে সেইবিলাক কি এনেই থৈছে নেকি মই কৈছোৱে যে পুলিচে এতিয়া আই বোপাই বাই ভনী কাকো চিনি নাপায় এই দিলে নহয় বেগাটোক পথ হা এতিয়া তাই কি কৰিব তাইকো মই আজি একেবাৰে টীকাকৰণেই কৰি পেলাম বাপেকে মই সেই ওলাই যাব নোৱাৰাৰ কাৰণে সেই তোমালোকৰ ঘৰলৈ আহিছিলোঁ বোলো টকা দুখৰো লৈ যাওঁ আকৌ বোলো এই কিবা চাহপাত চেনি অকণো লৈ যাওঁ যোৱা ৰাতিটো মই আকৌ ঘৰত নায়েই নহয় লোৱাচোন বুজিছা নবৌ এই আমাৰ মানুহবোৰে কিছুমান কথা বুজি নাপায় আৰু তাতে আমাৰ সেই সহজ সৰল মানুহ কিছুমানো আছে নহয় আজি এই চৰকাৰখনে লকডাউনটো যে দিছে আমিতো জন্ম হোৱাৰ পৰা আজিলৈকে লকডাউন কি বস্তু শুনিয়ে পোৱা নাছিলোঁ কিন্তু এতিয়া আমাক বুজাইও দিছে আৰু আমি মানিব লাগে এইটো মহামাৰী ই কোনো আই বোপাই বাই ভনী একো নাচায় তাৰ নামটোহে কৰোণা কিন্তু সি কৰোণা কেতিয়াও নকৰে গম পাইছানে গতিকে আমাক যেনেকৈ চৰকাৰে নীতি নিৰ্দেশনা দি আছে সেইমতেদি আমি কামখিনি কৰি গৈ থাকিব লাগে আমাক ঘৰত থাকিব দিছে চৰকাৰে খোৱা বোৱাৰ সুবিধা দিছে চব্জি পাচলি আনি আমাৰ ঘৰৰ সন্মুখত পদূলিত গোটাই দিছে তাৰপিছতো আমাৰ মানুহবিলাকে এনেকৈ ঘূৰি ফুৰিব নালাগে নহয় গম পাইছানে এই নীতি নিয়মখিনি যদি আমি মানি নচলোঁ তেতিয়াহ'লে আমাৰ ইয়াতো সেই কৰোণাৰ নিচিনা মহামাৰী ব্যাপক্ত হ'বলৈ বেছি সময় নালাগে আৰু নবৌ আমাৰ এজনী এই জধামূৰ্খই এইবোৰ বস্তু একো বুজি নোপোৱাকৈ সেই বেঙা ল'ৰাটোক বজাৰলৈ পঠিয়াই দিছে বুজিছানে এতিয়া তাৰ কি গতি হ'ল হা
গতিকে মই তোমাকো কৈছোঁ এই আমাৰ বেঙা পিতা কথাটো লুকুৱাই নথবা তুমি য'তে যেনেকৈ পোৱা সকলোকে ক'বা আৰু সকলোৱে এইখিনি নিয়ম মানি চলাটো বৰ দৰকাৰী এইটো ক'বা বুজিছা মুঠৰ ওপৰত আমি মানুহেই যদি সকলো একত্ৰিত হৈ যদি কৰোণাৰ বিৰুদ্ধে যদি আমি মাৰ বান্ধি থিয় নহওঁ তেতিয়াহ'লে আমাৰ মৃত্যু অনিবাৰ্য আৰু সেইটোকে এইকাৰণে মহামাৰী বুলি কৈছে বুজিছানে হেৰা শুনিছা এই তুমি যে টোপোলাকেইটা থৈছিলা এই গোটেই তিনিওটা টোপোলা একগোট কৰি এটা কৰা আৰু এই 200-300 যি তোমাৰ হাতত আছে এই নবৌ হাতত দি পঠিয়াই দিয়াচোন এতিয়া মানুহজনী নকলৈ ওলাই যাব যোৱা আহিছোঁ বহাচোন দেই তুমি হ'ব যোৱা